হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো বৰ্তমান ভালেই। মুখ চুখ ধুই অকণমান ওপৰত আহিছোঁ ৰ'দ পোৱাবলৈ। লগতে অলপ ফুলতো পানী দি দিওঁ। আমাৰ ওপৰত ফুল ৰখা হৈছে, ৰ'ব দেখাই আছোঁ। আমাৰ ফুলৰ বাগিচা সৰুকৈ কেইটামান ফুল আনি ৰাখিছোঁ ওপৰতে। ইফালে ডালিয়া আছে আৰু এইটো কি নাম হয় নাজানো এইটো। বাকী ইফালে লাগিছে ডালিয়া ফুল এয়া, আৰু ইফালে আছে ষ্ট্ৰবেৰীয়ে গুটি লাগিছে, এয়া ফুলিছে এয়া। আৰু ইফালেও আছে, সৰু হৈ আছে। ফুলত পানী দি দিওঁ, এতিয়া ফুলত পানী দি দিওঁ মই। কি ধুনীয়াকৈ ফুলি আছে। ইফালে ডালিয়া কৰি হৈছে আৰু লাহেকৈ হ'ব, টাইম লাগিব অলপ। আৰু এইটো ফুলৰ গছ, সেইটো নাম নাজানো মই। ইফালে ধনিয়া ৰুই দিছিলোঁ, গুটি হৈছে বৰ্তমান অলপ অলপ। তাৰপিছত ইফালে আছে জলকীয়া, পিঁয়াজ। ইফালে ভোট জলকীয়া পুলি গুটি দিছিলোঁ, হৈছে। এল'ভেৰা গছটো মৰি গৈছে, কি কাৰণত সেইটো নাজানো আৰু। বৰ্তমান ঘৰত আহিলোঁ ৰুমত। এতিয়া আকৌ কেইটামান কাম আছে, সেইটোও থৈ আহিব লাগিব ওপৰত। এফালে জোতা ধুই থৈ দিছিলে মায়ে, সেয়া ওপৰত লৈ যাওঁ মেলি দিবলৈ। জোতা লৈ আহিছোঁ, ধুই থৈ দিয়া জোতা। এইফালে জোতা ৰ'ব মেলি দিওঁ মই। এইখিনি অলপ মাক সহায় কৰি দিছোঁ। হৈ গ'ল মোৰ ইফালে জোতা মেলি দিয়া ৰ'দত। এতিয়া ঘৰত আহিলোঁ। এতিয়া আকৌ বনাব আছে মৰ্ণিঙৰ ব্ৰেকফাষ্ট। ৰাতিপুৱা একো নাস্তা কৰাই নাই, গতিকে কিবা এটা বনাব লাগিব। চ' বলক ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে। আজিৰ দিনটো কি কৰোঁ তাকে দেখাম বুলি ব্লগটো কৰিলোঁ মই। বলক তেন্তে। কণী দুটা লৈ লৈছোঁ, আৰু ইফালে ব্ৰেড আছে। ব্ৰেড লগাই সেকি দিম অকণমান তেলত, চাই থাকক।
ব্ৰেড অমলেট তৈয়াৰ হৈ গ'ল। এতিয়া মই লাল চাহ বহাই দিওঁ। ইফালে লাল চাহ বহি আছে। দুটামান তেজপাত দি দিওঁ। ৰাতিপুৱা প্ৰায় মই লাল চাহ খাওঁ। গেষ্ট্ৰিকৰ প্ৰব্লেম আছে যিহেতু ৰাতিপুৱা ভাগত মই লাল চাহ খাওঁ। ইফালে লাল চাহ হৈ আছে। 10টা বাজিল, এতিয়ালৈ ব্ৰেকফাষ্টে কৰা নাই মই। বহুত দেৰি হ'ল আজি। আজি অলপ উঠোতেও দেৰি হৈছে, দেৰি কৰি উঠিম বুলি উঠিছোঁ। আজি ছানডে যিহেতু অকণমান ৰেষ্ট লৈছোঁ। এখানে লাল চাহ আমার হয়ে গেল। ব্রেড কণী। চাহ পানী খাই ৰ'দত বহি আছোঁ আকৌ। গৰম দিন আহিছে, গতিকে সূৰ্যটো টেক টেককৈ উঠিছে। অলপ বজাৰ কৰিব আছে, সেয়া বজাৰ কৰিব যাব লাগিব চকলৈ। বজাৰ কৰিব যাওঁ ৰ'ব। বজাৰ কৰি আহোঁ, অলপমান শাক চব্জি আৰু অলপমান মাংস লৈ আহোঁ। ৰ'দটো ইমান কাঢ়াকৈ ওলাইছে, বাপৰে বাপ। ঘৰ আহি পালোঁ বজাৰ কৰি। এতিয়া অলপ আজি বনাম ভাবিছোঁ পোলাও আৰু চিকেন, ভেজ পোলাও বনাম। তো ভিডিঅ'টো চাই থাকিব কেনেকৈ বনাওঁ। বলক তেন্তে ৰেডি কৰোঁ, কি কি লাগিব কি কি নালাগে। ইফালে ভেজ বনাম যিহেতু বিন, গাজৰ আৰু মটৰ লৈ লৈছোঁ একেলগে। ইফালে ভেজ চব্জিখিনি এনেকৈ কুটি লৈছোঁ সৰু সৰুকৈ। ইফালে মটৰ গাজৰ একেলগে আছে, ধুই কণী থৈ দিছোঁ। ইফালে এনেদৰে কুটি ল'ব পিঁয়াজখিনি। ইফালে আছে ডালচেনি আৰু ইফালে আছে সেইটো ইলাচি, ডাঙৰ ইলাচি আছে। আৰু এইখিনি হ'ল জাবিত্ৰী। ইফালে লং, ইফালে 1 চামুচ জিৰা, গোটা জিৰা, আৰু ইফালে হ'ল কাজু বাদাম। গোটেইখিনি চব্জি কাটা কুটা হৈ গ'ল। এতিয়া মই গা ধুবলৈ যাওঁ। গা ধুই আহি বনাওঁ আৰু। গা পা ধুই ল'লোঁ, এতিয়া পোলাওখিনি বনাব যাওঁ। বলক আপোনালোকে চাই থাকিব। ইফালে মই কুকাৰ পাতি দিছোঁ, কুকাৰতে বনোৱা হ'ব। কেৰাহী গৰম হোৱাত মই ৰিফাইন তেল অকণমান দিছোঁ আৰু লগতে দিম ঘি। ইফালে ঘি ঢালি দিছোঁ। তেলখিনি গৰম হোৱাত মই অকণমান কাজু বাদামখিনি অকণমান ফ্ৰাই কৰি ল'ম, ৰঙা হোৱালৈ অকণমান। আৰু এনেদৰে অকণমান ভাজি ল'ব, তেতিয়া অলপ সোৱাদটো ভাল আহে। তাৰপিছতে দিছোঁ ডালচেনি, তাৰপিছত দিছোঁ ইলাচি গোটা, সৰু আৰু ডাঙৰো দিয়া আছে। তাৰপিছত দিয়া আছে জাবিত্ৰী, তাৰপিছত দিছিলোঁ লং,
তাৰপিছত জিৰা 1 চামুচ দি দিব, একেলগে অকণমান ফ্ৰাই কৰিব। তাৰপিছতে দিছোঁ মই কুটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙা হোৱালৈ ভাজি থাকিব। ইফালে আদা নহৰু পেষ্টখিনি দি দিছোঁ। অকণমান দিম নেকি? ইফালে মোৰ পিঁয়াজখিনি ৰংচঙীয়া হৈ গৈছে এতিয়া। এতিয়া মই ভেজখিনি ঢালি দিছোঁ। চব্জিখিনি দি দিছোঁ এতিয়া। সোৱাদ অনুসৰি নিমখ দি দিব। তাৰপিছত দিছোঁ হালধি অলপমান। তাৰপিছত মই দিম মেগী মছলা। সোৱাদটো বেছি ধুনীয়া হয়। মেগী মছলা 1 পেকেট দি দিছোঁ মই। পোলাওখিনিও ধুনীয়া হয়, গতিকে মেগী মছলাটো দিছোঁ। বেলেগ মছলা দিয়া নাই একো। এইখিনি মোৰ ভজা হৈ গ'ল প্ৰায়। সিজি গৈছে ভাজিখিনি। এয়া ভাজি হৈ গৈছে মোৰ। এতিয়া মই দি দিম চাউলখিনি ওলাই থৈ দিছোঁ পানীৰ পৰা। তাৰপিছত এনেদৰে দি দিব। আধা ঘণ্টা ৰাখি চাউলখিনি ওলাই ল'ব পানীখিনি পেলাই। মই পানী 1.5 দিছোঁ। কাপ পানী দিব ইয়াতে। আঢ়াই মগ চাউলত। তাৰপিছত ঢাকোন লগাই দিব 1 চিটি অহালৈ। ইফালে আমাৰ মাংস হৈছে আৰু ক'ব গ'লে। গতিকে এতিয়া বৰ্তমান 2টা বাজিলে। ভাত খাওঁ, ভোক লাগিছে বহুত। খাই লওঁ তেন্তে মই ভাত পানী খাই ওপৰত ৰেষ্ট ল'ব আহিছোঁ, অকণমান বহিব লৈছোঁ। তেন্তে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'বোৰৰ যে ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। বাই বাই।